আসসালামু আলাইকুম মোৰ নতুনটি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আজি মোৰ ৰেচিপিত আছে দহি পনীৰ। তেনেহ'লে আপোনালোকে চাই থাকক মই দহি পনীৰ কেনেকুৱাকৈ বনাওঁ। মোক দহি পনীৰৰ কাৰণে লাগিব মই ইয়াত লৈছোঁ 200 গ্ৰাম পনীৰ আৰু কাজুৰ পেষ্ট মই পেষ্ট বনাই লৈছোঁ আৰু ইয়াতে লৈছোঁ মই দৈ আৰু ইয়াত লৈছোঁ মই বিলাহীৰ পেষ্ট আৰু ইয়াত মই লৈছোঁ মিডিয়াম সাইজৰ 3টা পিয়াজ পেষ্ট কৰি লৈছোঁ আৰু ইয়াত আদা নহৰুৰ পেষ্ট। এতিয়া মই পনীৰখিনি মিডিয়াম সাইজত পিচ কৰি ল'ম। আপোনালোকে ল'ব কিমানখিনি লাগে মই 200 গ্ৰাম লৈ লৈছোঁ। এতিয়া মই পনীৰখিনি মিডিয়াম সাইজত পিচ কৰি ল'ম। বেছি ডাঙৰ পিচ নকৰিব, মিডিয়াম সাইজৰ পিচ কৰি ল'ব। মই পনীৰখিনি মিডিয়াম সাইজত পিচ কৰি ল'লোঁ। এতিয়া মই এইখিনি অকণমান ফ্ৰাই কৰি ল'ম। মই পনীৰখিনি ফ্ৰাই কৰিবৰ কাৰণে ইয়াত সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিছোঁ আৰু হালধিৰ গুড়ি, জিৰা গুড়ি, জলকীয়া গুড়ি গোটেইখিনি আপুনি মিক্স কৰি ল'ব। বেছি ফ্ৰাই নকৰিব। পনীৰ বেছি ফ্ৰাই কৰিলে টান হয়, লবৰ টাইপ হৈ যায়। জাষ্ট অকণমান ফ্ৰাই কৰি ল'ব। এতিয়া মই পনীৰ ফ্ৰাই কৰিবৰ কাৰণে গেছত কেৰাহী পাতি দিছোঁ। ইয়াতে মই ৰিফাইন ব্যৱহাৰ কৰিছোঁ। ৰিফাইনখিনি অকণমান গৰম হ'ব দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত আপোনালোকে গেছটো ল' ফ্লেমত দিব, নহ'লে পনীৰখিনি বেছি ফ্ৰাই হৈ যাব পাৰে। আপোনালোকে ভুল নকৰিব, পনীৰখিনি বেছি ফ্ৰাই নকৰিব, জাষ্ট অকণমান গৰম কৰি ল'লে হ'ল। পনীৰ বেছি ফ্ৰাই হ'লে টান হৈ যায়, টান হ'লে খাব ভাল নালাগিব। মই গেছটো ল' ফ্লেমত লৈ লৈছোঁ। এতিয়া মই পনীৰখিনি লৰাই দিম। আপোনালোকে ধৰিব পাৰিছে কিজানি মই জাষ্ট গৰমহে কৰি লৈছোঁ, বেছি ফ্ৰাই একদম নকৰিব, নহ'লে পনীৰ টান হৈ গ'লে একদম ভাল নালাগে। দহি পনীৰ কাৰী বনাই খাবচোন, বহুত টেষ্টি হয়। এতিয়া মই উঠাই দিম পনীৰখিনি। মই পনীৰখিনি ইয়াতে উঠাই ল'লোঁ। এতিয়া মই একেখিনি তেলতে লং, ইলাচি, দালচেনি পেলাই দিম। ইয়াতে মই এতিয়া পিচি থোৱা পিঁয়াজখিনি দি দিছোঁ। আপোনালোকে লৰাই থাকিব যেতিয়ালৈকে ৰঙচুৱা নহয়। পনীৰৰ যিখিনি কাৰী এই পিঁয়াজৰ ওপৰতে ডিপেণ্ড কৰে। পিঁয়াজখিনি যিমানে ৰঙচুৱা কৰিব
পনীৰৰ কাৰীখিনি সিমানে ৰঙা হ'ব। এতিয়া মই মোৰ পিঁয়াজখিনি প্ৰায় ৰঙচুৱা হ'ব ধৰিছে। এতিয়া মই আদা নহৰুৰ পেষ্টখিনি ইয়াত দি দিছোঁ। আদা নহৰুত এটা কেঁচা গোন্ধ থাকে, এই গোন্ধটো নোযোৱালৈকে মই ভাজি থাকিম। গেছ ল' ফ্লেমত নাৰাখিব, গেছ পূৰা বঢ়াই দিব আৰু পূৰা ভাজি থাকিব। চামুচ এৰি নিদিব, লৰাই থাকিব, নহ'লে তলত লাগি যাব পাৰে। মোৰ পিঁয়াজ ৰঙা হৈ গৈছে। ইয়াতে মই এতিয়া পনীৰ মেৰিনেট কৰোঁতে মই নিমখ তাত দিছিলোঁৱে, ইয়াত মই আৰু অকণমান নিমখ দি দিছোঁ। চাওকচোন, বেছি নিদিব, আগত দিয়া যায় ন। অকণমান হালধি দি দিছোঁ আৰু অকণমান জলকীয়া গুড়ি, জিৰা গুড়ি আৰু এইটো কাশ্মীৰী হয়। এতিয়া মই আকৌ লৰাই দিম। এতিয়া মই যিখিনি বিলাহী পেষ্ট কৰি ৰাখিছিলোঁ, এই বিলাহীখিনি ইয়াত দি দিছোঁ। ইয়াত মই চাওকচোন, এই পেকেটটো ইয়াত মই চব্জি পনীৰ মছলা ইয়াত মই ব্যৱহাৰ কৰিম। আপোনালোকক আন্দাজ কৰি দিব কিমানখিনি লাগে, মই ইমানখিনি ব্যৱহাৰ কৰিছোঁ। এতিয়া মই ফ্ৰাই কৰি থোৱা পনীৰখিনি ইয়াত দি দিম। আৰু মই যিখিনি এয়া কাজুৰ পেষ্টখিনিও মই ইয়াতে দি দিছোঁ। বহুত বেছি সোৱাদ লাগে, আপোনালোকে পাৰিলে বনাই খাব। ইয়াতে মই এতিয়া মোৰ ৰাখি থোৱা দৈখিনিও দি দিছোঁ। মই পনীৰৰ কাৰণে অকণমান পানী উলিয়াই লৈছোঁ। ইয়াত মই বেছি নহয়, অকণমান পানী ব্যৱহাৰ কৰিছোঁ। এই কাপটোৰে 1 কাপ। এতিয়া মই এইখিনি 10 মিনিটৰ কাৰণে ঢাকনি লগাই দিম। মোৰ কাৰীখিনি চাওকচোন, ইমান ধুনীয়া কালাৰ হৈছে। এতিয়া মই 10 মিনিটৰ কাৰণে ঢাকনি লগাই দিম। 10 মিনিটৰ পিছত দেখুৱাই আছোঁ। মোৰ পনীৰ কাৰী ৰেডি হৈ গৈছে। চাওকচোন, মোৰ পনীৰ কাৰী ৰেডি। আপোনালোকেও পাৰিলে বনাই খাব, বহুত টেষ্টি হয়। এতিয়া মোৰ কাৰী গেছ অফ কৰি দিম। মোৰ পনীৰ কাৰী ৰেডি হ'ল, চাওকচোন। আৰু আজি লাষ্টৰখিনি মই নকওঁ, মোৰ ল'ৰাই অসমবাসীক এটা মেছেজ দিব। তেনেহ'লে শুনকচোন মেছেজটো তাৰ মুখৰ পৰাই। Hello everyone. Assalamualaikum. মই আজি এটা
অসম বাহিৰলৈ এটা মেছেজ লৈ আহিছোঁ। মেছেজটো হ'ল ষ্টে হোম ষ্টে ছেফ। আপোনালোকে ঘৰতে থাকিব আৰু ভালকৈ থাকিব, ষ্টে হোম ষ্টে ছেফ। আৰু বাহিৰত ওলাই গ'লে মাস্কখন নাপাহৰিব, মাস্কখন মাৰি যাব। আৰু আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ আম্মাই নিউ ভিডিঅ' আনিব চেষ্টা কৰি থাকিব। তো আজিলৈ এইখিনি আছিল, বাই।